আমাৰ বাবাটো উঠি গ'ল এয়া। গুড মৰ্ণিং। দেওবাৰে বজাৰ এয়া এতিয়া আমাৰ ঘৰৰ ওচৰতে দেওবাৰে বজাৰ এখন লাগে। মা মনসা এয়া চাই লওক, গৰু একদম ম'হৰ নিচিনা চৰি আছে পুৰা বিলত সোমাই। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে বিমান ব্লগছ ইউটিউব চেনেল। আৰু এতিয়া মই ঘৰতে আছোঁ। এইকেইদিন হ'ল মানে কি ভিডিঅ' দিব পৰা নাই ভালকৈ। তাৰপৰা আজি তাকে ভাবিছোঁ এটা ব্লগ বনাওঁ আৰু বুলি। আৰু এইফালে চাওক বহি আছে। বহি থকা নাই, এতিয়া আহি বহিছোঁ হে জাষ্ট। অঁ, कौन है ये लोग? कहाँ से आते हैं ये? কাম কৰি আছিলা নেকি? কাম কৰি ৰুটি চুটি বনাই আৰু ওলাই আহিছোঁ। अच्छा এইফালে মাইনাটো কি শুই খবৰ, আছে। ভাল নাই আপোনালোকৰ? মই ঠিকে আছোঁ বাৰু, এতিয়া ভাল পাইছোঁ অলপ। অলপ বেমাৰৰ পৰা ভাল পাইছে আৰু ৰিপৰ্ট চিপৰ্ট আহিলে সেইদিনাখন চালে, ডক্টৰক দেখালে আৰু আমি ডাইটিং কৰিছোঁ। এতিয়া আৰু আমি দুইজনে ডাইটিং কৰিছোঁ। ময়ো অলপ ভকতে আছোঁ, তাকে দুইজনে অলপ নহয় আৰু শকত আছে আপুনি। অলপ নহয় ভকতে আছোঁ বাৰু। তাৰপৰা মানে এতিয়া সেইকাৰণে ডাইটিং কৰিবলৈ দুইজনে ধৰিছোঁ আৰু তাকে এতিয়া ৰাতিপুৱা চাহকাপ খালোঁ আৰু এতিয়া নাখাওঁ আৰু একেবাৰে 1-2টামান বজাত খাম আৰু তাকে ৰুটি খাব লাগিব। ৰুটি খাব লাগিব, শুকান ৰুটি। খাম আৰু দুইজনে, তাৰপিছত আৰু লাহে লাহে আৰু কমাব লাগিব। গধূলি খাব লাগিব আৰু নহ'লে আৰু বেছি শকত হ'লে দিগদাৰ হ'ব। এনেকৈ বেমাৰ আজাৰো আজিকালি দেখিছে নহয়, বহুত কিবা কিবি এইফালে বেমাৰ আজাৰ আছেই। नहीं হৈয়ে থাকে। এইফালে আমাৰ ত্ৰিশান বাবাটো শুই আছে, ইয়া এই পূৰা শুই আছে। খানা খোৱাই টাইম পাৰ হৈ গ'ল। খানা খোৱা টাইম পাৰ হৈ গৈছে তাৰ, এয়া শুই আছে। তাৰপৰা আজি যাবলৈ আছে মোৰ অলপ বাহিৰত কাম আছে কিবা। কি কাম আপোনালোকক বিশেষ দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো আগলৈ। লগ পাই আছোঁ আৰু আমাৰ বাবাটো উঠি গ'ল এয়া। গুড মৰ্ণিং। কৈ দিয়া গুড মৰ্ণিং। মই উঠিলোঁ, কৈ দিয়া। উঠিলা? মই এতিয়া চেলেক্স মাম খাম, কৈ দিয়া। চেলেক্ট খাবা? বাবাটো উঠিলা? তুমি কৈ দিয়া মই ত্ৰিশান। চেলেক্স মাম খাই আপোনালোকক লগ পাই আছোঁ দেই। ত্ৰিশান, এইফালে চোৱা। ত্ৰিশান, ইয়ে। এতিয়া উঠি গ'লি আৰু এতিয়া আৰু খুৱাব লাগিব। এতিয়া আৰু যোৱা তুমি পটাপট তাক বনাই দিয়া, চেৰেলেক খাই ল'ব দেই। ঠিক আছে, ঠিক আছে, ঠিক আছে। আৰু এইফালে আমাৰ মাইনাটোক চেৰেলেক বোলাই লৈ আনিলে মায়ে। মাকে এতিয়া খুৱাই আছে, এইয়া এইটো খাই আছে। খাই আছে কান্দি কান্দি। দেৰি হৈ গ'লে কান্দিব লাগি যায়। দেৰি হ'লে কান্দিব লাগি যায় আৰু দেই। স্পীড লাগে। স্পীড লাগে মানে অলপ অলপ দেৰি হৈ গ'লে মানে তাৰ একদম মানে হেৰি হৈ যায় আৰু পূৰা একদম পটাপট লাগে আৰু একদম খাবলৈ ন বাবাটো। ত্ৰিশান, আপোনালোক কমেণ্ট কৰি জনাবচোন কি খুৱাব লাগিব। ত্ৰিশান মাহ সোমাইছে আৰু আমাৰ ত্ৰিশু হয়নে? আৰু এইফালে ভণ্টি চাহ বনাই লৈ আনিলে, গৰম গৰম গাখীৰ চাহ। এইফালে বিস্কুট আছে, চানা আছে। এতিয়া আৰু খাই লওঁ আৰু তাৰপিছত ময়ো ওলাই যাম আৰু তাৰপৰা এইফালে তুমিও খাই থাকা দেই বাবা। আৰু মই ঘৰৰ পৰা ওলাই আহিলোঁ, এয়া ৰাস্তাত আছোঁ। আজি যিহেতু দেওবাৰে বজাৰ, এয়া এতিয়া আমাৰ ঘৰৰ ওচৰতে দেওবাৰে বজাৰ এখন লাগে। প্ৰতিটো দেওবাৰে লাগে ইয়াত বজাৰ, বহুত ডাঙৰ বজাৰেই আৰু এয়া চাওক। এইখন বজাৰ মেকিপুৰত আছে, মেকিপুৰ দেওবৰীয়া বজাৰ। আৰু এয়া চাওক মানে কি এনেকুৱা বজাৰত মানে পাৰ হ'বলৈ বহুত সাৱধানকৈ পাৰ হ'ব লাগে, জানেই আৰু মানুহ বজাৰ কৰি থকা মানে পটককৈ ইফালে ইফালে আহি যাব পাৰে, বহুত সাৱধান মানে সেইবাবে। আৰু এইখন বজাৰ নাজিৰাতে আছে, নাজিৰা মেকিপুৰ। আৰু ময়ো দুটামান বস্তু লৈ লৈছোঁ আৰু
এইফালে চাওক গৰু একদম মহ নিচিনা চৰি আছে পুৰা বিলত সোমাই। এতিয়া আহি পালোঁ মই নাজিৰাৰ পৰা লিগি পুখুৰী, পুখুৰীটো আৰু তাৰ অপজিটত আছে আপোনাৰ লিগি পুখুৰী বেটেলিয়ান কেম্প। আৰু নাজিৰাৰ পৰা আহি থাকোঁতে এইফালে মা মনসা মূৰ্তি উটুৱাবলৈ লৈ গৈ আছে ৰাইজে। এয়া চব পূৰা নাচি বাগি। এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ফ্ৰেণ্ডছ, আৰু ডায়েট ৰাখিছোঁ আজি, আৰু তাতে মানে আজি পূৰা বিজি হৈ কিবা এটা খোৱাও নহ'ল আৰু মাজতে এটামান বজাত মানে এনেই কিবা এটা খাওঁ আৰু ৰুটি চুটি, তাকে আজি খোৱাও নহ'ল আৰু কিবা এটা লৈ লৈছোঁ আৰু ঘৰত বনাই খাব লাগিব। এতিয়া গৈ আছোঁ আৰু ৰাস্তাত আছোঁ, আৰু য'ত গৈছিলোঁ মানে ভিডিঅ' কৰা নহ'ল, থানাত কাম এটা আছিলে মানে, তাকে মিটিং এখন আছিলে, ভিডিঅ' কৰা নহ'ল আৰু ৰাস্তাতে এতিয়া আহি আছোঁ ঘৰলৈ। এতিয়া আহি পালোঁ ঘৰ বন্ধুসকল, আৰু অলপ ফ্ৰেছ হৈ ল'লোঁ, আৰু এইফালে মানুহজনী কিবা এটা বনাই আছে, আৰু এইফালে মেগী বনাই আছে। মোক খাবলৈ তাই কৈছিলে, কিন্তু বাহিৰত খোৱা নহ'লে, মানে কি একেবাৰে যোনটো কামত গৈছোঁ মিটিঙৰ পৰা মানে ডাইৰেক্ট ওলাই আৰু চিধা ঘৰে আহি গ'লোঁ। তাতে আজি দেওবাৰ আৰু অলপ টাউনো বন্ধ থাকে মানে, হোটেল মই ইমান নোসোমালোঁ আৰু হোটেলত কিবা খাম বুলি, যিহেতু ডাইটিং কৰি আছোঁ বুলি কৈছিলোঁ আপোনালোকক। আৰু কি হ'ল, এতিয়া ডাইটিং কৰিম বুলি কৈছিলোঁ, কিন্তু উপায় নাই, এতিয়া পটককৈ কি এটা খাম বনাই, সেইকাৰণে মেগী অলপে লৈ আহিলোঁ, যোনটো বেয়া মানে কি ক'ম, তেলজাতীয় বস্তু দি আহিলোঁ, সেইটোকে এতিয়া খাবলগীয়া উপায় নাই, আৰু আজি খাই দিছোঁ আৰু। তাকে এইফালে এতিয়া বনাই আছে, তুমি খাবা নাই? মই অকণমান টেষ্ট কৰিম আৰু। টেষ্ট কৰিবা। তুমি কি খালা? মই ৰুটি দুখত খালোঁ আৰু। এইফালে হেৰি কৰি আছে, আৰু এইফালে বনাব এতিয়া, তাৰপিছত আৰু বনাই লওক, তাৰপিছত আৰু বনাই লৈ আৰু চাওঁচোন কেনেকৈ লাগে খাই। পূৰা ভোক লাগি আছে কিন্তু, আৰু 5:30 মানে বাজিবলৈ হ'ল, আৰু যোনটো দুপৰীয়াৰ মানে কিবা এটা আৰু সৰুকৈ খাম বুলি কিবা ভাবিছিলোঁ, সেইটো আজি হ'লগৈ 5:30। এতিয়া মানুহজনী বনাই আছে, আৰু তাকে আৰু খাম, আৰু খাই লৈ তাৰপিছত দোকান যাম, দোকান গৈ আৰু আহি আপোনালোকক লগ পাম, আৰু তাৰ আগত খাই লওঁ আৰু বনাই আছে। হ'ল নাই তোমাৰ দিয়া আকৌ সোনকালে, দেৰি হৈছে নহয়। অকণমান টাইম লাগিবই আৰু বনাবলৈ, হয় নাই? আৰু তুমি নোখোৱা নি? মই এতিয়া নাখাওঁ, মই চাকি জ্বলাই লওঁ তাৰপিছত। ঠিক আছে, এতিয়া মই তেনেহ'লে খাই লৈছোঁ, আৰু মোকতো পূৰা ভোক লাগি আছে। এতিয়া খাই লৈছোঁ মই এতিয়া খাই লওঁ, আৰু তাৰপিছত লগ পাই আছোঁ আৰু এতিয়া মজা আছে, পূৰা খাই ল'লোঁ, আৰু ভাল লাগিলে মেগীটো খাই। ধুনীয়াকৈ মানুহজনীয়ে বনাই দিলে, আৰু তাই গৈছে পূজা দিবলৈ, তাৰপিছত তাই আহি খাব, আৰু মই এতিয়া যাওঁ দোকানলৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু দোকানৰ পৰা আহি এতিয়া পালোহি, আৰু গা চা ধুই অলপ ফ্ৰেছ হৈ গ'লোঁ, আৰু এইফালে খানা চানা হৈ গ'ল নেকি? হৈ গ'ল খানা চানা। মা আৰু পাপা তাত গৈছে, ডাঙৰ ঘৰ আহিলে খাম। দাদাহঁতৰ ঘৰত গৈছে মা দেউতা, আৰু এতিয়া আমি বহি আছোঁ, আৰু আহিলে খানাটো খাম। আৰু তাৰপৰা আজি মানে কি গম পালে আপোনালোকে থাম্বনেইল চাই যে আমি দুইজনে মানে ডাইটিং কৰি আছোঁ। ডক্টৰে
তাইক মানে কৈছে মানে ডাইটিং কৰিবলৈ, কিন্তু মইতো আৰু কৰিবই লাগিব, মই যিহেতু শকতে আছোঁ এনেও, ডাইটিং সেইকাৰণে কৰিছোঁ আৰু তাকে আজি মোৰ খালি যি গতি হ'ল মানে ৰাতিপুৱাই সোনকালে গ'লোঁ আৰু এনেকৈ কামে কামে ফচি গ'লোঁ আৰু তাৰপিছত আৰু খোৱা বোৱাও নহ'ল, দেখিলে আপোনালোকে। তাৰপৰা আৰু এই 5-6টামান বজাত মই খানা মানে কিবা এটা খালোঁ আৰু এই মেগী অলপ, তাৰপিছত আৰু উপায় নাই আৰু ডাইটিং কৰিলে আৰু এনেকৈ কেতিয়াবা হৈ যায় আৰু কিবা ক'বা নেকি? মই আপোনাক খাবলৈ কৈছিলোঁ, নাখালা হয়, খাই যোৱা হ'লে আপোনাৰ এইটো গোটেই নহ'লে। ৰাতিপুৱা খাবলৈ কৈছিলে, কিন্তু মানে কি ডাইটিং কৰা হেৰিটোৱে নহ'ব যদি ৰাতিপুৱা খাই লওঁ। মই ভাবিছিলোঁ মানে হৈ যাব, কিবা আহি যাম পটককৈ কামটো কৰি, তাৰপৰা মানে হেৰি হৈ, কিন্তু নহ'ল সেনেকৈ। উপায় নাই আৰু, হ'ব কেতিয়াবা হৈ যায় এনেকুৱা আৰু। ভালেই হ'ল, ফেট অকণমান কমিলে আপোনাৰ। नहीं ফেট এদিনত কমিলেতো কথাই নাছিলে ন গাইজ, নে কি কোৱা? কমিব পাৰে হয় নাই? এদিনত যদি ফেট কমি যায়তো মই আৰু কি ক'ম, পাৰ্টিয়ে দি দিম আৰু মই ডাঙৰ এটা। আৰু আজি এটা সৰু ভিডিঅ' বনালোঁ, কেনেকৈ পালে আপোনালোকে চাই। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। তেন্তে আজিলৈ টিল দেন, বাই বাই বাই। বাই।